আমি আজি শিকিম দিজ দ্যাট দিজ আৰু দোজৰ ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত এই সৰু সৰু বাক্যবোৰৰ ব্যৱহাৰ বহুতো হয় কিন্তু আমি দিজ দ্যাট দিজ আৰু দোজৰ পাৰ্থক্য বুজি নাপাওঁ এইবোৰৰ শব্দৰ অৰ্থ একে যেন লাগিলেও ইয়াৰ বহুতো পাৰ্থক্য আছে পাৰ্থক্য বুজি নোপোৱাৰ বাবে আমি ইংৰাজীত বাক্য বনাবলৈ অসুবিধা হয় আজিৰ এই ভিডিঅ'ত দিজ দ্যাট দিজ আৰু দোজৰ পাৰ্থক্যবোৰ উদাহৰণৰ সৈতে আলোচনা কৰিম আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু মই আশা কৰোঁ আপোনালোকৰ জীৱনৰ কাৰণে দিজ দ্যাট দিজ আৰু দোজৰ কনফিউজ দূৰ হ'ব নমস্কাৰ মই ৰিজৱান আহমেদ আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ এই বিশেষ ভিডিঅ'টোলৈ ইংলিছত দিজ দ্যাট দিজ আৰু দোজক ডেমনষ্ট্ৰেটিভ প্ৰনাউন বুলি কোৱা হয় এইবোৰৰ ব্যৱহাৰ কৰা হয় কিবা বস্তু ব্যক্তি বা প্ৰাণী দেখুৱাবলৈ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে দিজ ব্যৱহাৰ কৰা হয় কোনো এটা সাবজেক্ট সিঙ্গুলাৰ থাকিলে অৰ্থাৎ একবচন থাকিলে আৰু ওচৰত থাকিলে দিজ ব্যৱহাৰ কৰা হয় যেনে দিস ইজ এ পেন এইটো এটা কলম এইটো ওচৰত বুজাইছে ডেটৰ ব্যৱহাৰ কৰা হয় কোনো এটা সাবজেক্ট সিঙ্গুলাৰ থাকিলে একবচন থাকিলে আৰু বস্তুটো দূৰত থাকিলে ডেট ব্যৱহাৰ কৰা হয় যেনে ডেট ইজ এ ট্ৰি এইটো এটা গছ অলপ দূৰত আছে সেই কাৰণে ডেট লাগিছে ঠিক একেদৰে দিজৰ ব্যৱহাৰ কৰা হয় বহুবচন বস্তু বা মানুহ যদি ওচৰত থাকে অৰ্থাৎ প্লুৰেল সাবজেক্টৰ সৈতে বুজায় যেনে দিজ আৰ মাই বুকস এইবোৰ মোৰ কিতাপ ইয়াত দিজ ব্যৱহাৰ কৰা হৈছে কাৰণ বেছি কিতাপ ওচৰত আছে সেই কাৰণে দিজ ব্যৱহাৰ কৰা হৈছে আৰু এটা সেন্টেন্স যদি আমি চাওঁ দিজ বয়জ আৰ ইন মাই ক্লাছ এই ল'ৰাসকল মোৰ শ্ৰেণীত আছে ইয়াত দিজ ব্যৱহাৰ কৰা হৈছে কাৰণ সাবজেক্ট হৈছে বহুবচন ল'ৰাবোৰ বুজাইছে সেই কাৰণে দিজ ব্যৱহাৰ কৰা হৈছে আৰু ওচৰত বুজাইছে দোজ ব্যৱহাৰ কৰা হয় বহুবচন বস্তু বা মানুহ দূৰত থাকিলে যেনে দোজ আৰ কাউজ সেইবোৰ গৰুবোৰ দূৰত আছে সেই কাৰণে ইয়াত দোজ আহিছে আৰু এটা সেন্টেন্স যদি আমি চাওঁ দোজ ষ্টুডেন্টস আৰ প্লেইং সেই ছাত্ৰবোৰে খেলি আছে ছাত্ৰবোৰ বহুবচন বুজাইছে আৰু দূৰত আছে সেই কাৰণে ইয়াত দোজ আহিছে সদায় মনত ৰাখিব দিজ ব্যৱহাৰ কৰা হয় বস্তুটো একবচন হলে আৰু ওচৰত থাকিলে ডেট ব্যৱহাৰ কৰা হয় বস্তুটো একবচন হলে আৰু দূৰত থাকিলে দিজ ব্যৱহাৰ কৰা হয় বস্তুটো বহুবচন হলে আৰু ওচৰত থাকিলে দোজ ব্যৱহাৰ কৰা হয় বস্তুটো বহুবচন হলে আৰু দূৰত থাকিলে এতিয়া যদি আমি অলপ প্ৰেক্টিছ কৰো যেনে দিজ ইজ মাই ফোন এইটো মোৰ মোবাইল বা এইটো মোৰ ফোন দোজ আৰ বাৰ্ডছ সেইবোৰ চৰাই দিজ পেন্স আৰ নিউ এই কলমবোৰ নতুন ডেট কাৰ ইজ ৰেড সেই গাড়ীখন ৰঙা বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানখিনি আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কিবা নহয় কিবা এটা সেন্টেন্স কমেণ্টত লিখিব